হেল্ল' এভৰিৱান, মই পাহৰি গগৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ কিন্তু ভাল নহয়, একেবাৰে বেয়া বুলিয়ে ক'ব পাৰি। গাটো বহুত বেছি বেয়া, চকু তকু ফুলি আছে দেখিছে। আজি গৈ আছোঁ ডিব্ৰুগড়। কিহৰ কাৰণে গৈ আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টো সম্পূৰ্ণ চাব। ডিব্ৰুগড় আহি পাই গ'লোহি আৰু মই আহিছোঁ ডিব্ৰুগড় ইউৰোভিজন হস্পিটেল। মোৰ কিডনীৰ অলপ প্ৰব্লেম হৈছে, তাকে দেখাবলৈ আহিছোঁ। ট্ৰিটমেণ্ট কৰাই আছোঁ। ডক্টৰ নাই, বহি আছোঁ এতিয়া। মোক যিজন ডক্টৰে চাইছিলে কিডনীৰ, সেই ডক্টৰজন আজি লগ নাপালোঁ। তাৰপিছত আহিলোঁ আমি ডিব্ৰুগড় আদিত্যলৈ আহিলোঁ। মোক যিজন মেডিচিন ডক্টৰে চাই আছিলে, সেই ডক্টৰজনে কেইটামান টেষ্ট কৰিব দিছিলে। টেষ্টকেইটা কৰি এইমাত্ৰ এতিয়া বহি আছোঁ। তাৰপিছত দেখাম। ডক্টৰক দেখাই আহিলোঁ, এতিয়া দৰৱ ল'বলৈ আহিছোঁ। হাজবেণ্ডে দৰৱ লৈ আছে, মই ৰখি আছোঁ। ৰাতিয়ে হৈ গ'ল আমাৰ। ফটাফট কিবা এটা খাই ল'লোঁ। আমি খালোঁ ধোচা, দেখাবলৈ নহ'লে কাৰণ দেৰি হৈছে। এতিয়া সোমাইছোঁ আইচক্ৰীম ল'বলৈ। আইচক্ৰীম লৈ লওঁ, তাৰপিছত ঘৰলৈ যাম। এতিয়া গৈ আছোঁ ঘৰলৈ। চব কাম হৈ গ'ল। এফালে হাজবেণ্ড, এফালে দাদাহঁত। আইচক্ৰীমটো খাই লওঁ, নহ'লে ঘৰ নাপাবগৈ, পমিয়ে যাব। এতিয়া ঘৰলৈ গৈ আছোঁ। আশীৰ্বাদ কৰিব মই যাতে আকৌ সোনকালে সুস্থ হৈ উঠোঁ আৰু আপোনালোকলৈ এনেকৈ ভিডিঅ' আগবঢ়াই যাব পাৰোঁ। তাৰ কাৰণে অলপ ছাপোৰ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।